নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মানে মই এতিয়া আছো গুৱাহাটীত আৰু গুৱাহাটীলৈ অহা দুদিন তিনদিন মান হ'ল কেইদিনমান ভিডিঅ' দিয়া নাই যে সেইকাৰণে হয়তো আপোনালোকে গম পোৱা নাই আৰু যিসকলে মোৰ ৰেগুলাৰ ভিডিঅ' চাই সেইবোৰকে মই আপডেট কৰি দিছো আৰু যে মানে মই দুদিন তিনদিন হ'ল গুৱাহাটীলৈ অহা আৰু এতিয়া এই ঘৰটোতে আছো এই ঘৰটো কাৰ হয় কি হয় অলপ জনাম তাৰ আগতে চিনাকি কৰি দিছো এইজন মানে মোৰ লগৰ হয় কিটিছ এটা কিটিছ আমি ক'ত যাওঁ এতিয়া যাম বেলতলাত বজাৰ কৰিব যায় বোলে হেলমেট দি দিছে স্কুটি যাম ন সেই গাড়ীখন দেখিছে নহয় এই গাড়ীখন ইয়াৰ নহয় স্কুটি আছে মানে বেচেৰা অকল স্কুটিতে যাব লাগিব দৰ্জাটো বন্ধ কৰি দিওঁ ন হেলমেট লগাই ললো আৰু এতিয়া ওলাই গৈ আছো বেলতলা কিমান দূৰ হয় কিটিছ ইয়াৰ পৰা লাগিব তোৰ 10 মিনিট আৰু আমি থকা জেগাটোৰ নাম কি হেংৰাবাৰী আমি হেংৰাবাৰী নৱজ্যোতি ক্লাব ন ইয়াত আছো এতিয়া ইয়াৰ পৰা মানে আমি যাম গৈ আছো বেলতলা লাগিব 10-15 মিনিট মান লাগিব যদি ট্ৰেফিক নহয় বহুত দিনৰ মূৰত গুৱাহাটী আহিছো যে সলনি হৈ আছে একদম মানে ফ্লাইঅভাৰ দেখা পাইছো আৰু মানে আমাৰ ফালে একদম বিন্দাস যাব পাৰো ইয়াত মানে ট্ৰেফিকত ফচি একদম আমনি লাগি যায় আহি পালো বেলতলা বজাৰ ইয়াত কেতিয়া বজাৰটো বহে দেওবাৰ আৰু বৃহস্পতিবাৰ আজি বৃহস্পতিবাৰ হয় দেওবাৰ আৰু বৃহস্পতিবাৰ এতিয়া শাক চব্জি বিচাৰি আছো মানে পাত চব্জি এইবিলাক বহুত আছে এইটো কি আছে কিমান টকা এইটো 20 টকা এক মুঠাত আইফোনটো লোৱাৰ পৰা কি হ'ল মানে এই বেলেগ ফোন মানে কেয়াৰে নকৰা হৈ গ'লো সেইকাৰণে মানে টেম্পাৰ গ্লাছ লগোৱা নাছিলোঁ বেক কভাৰো লগোৱা নাই ভাঙি থাকিলে সেইকাৰণে আৰু ডিছপ্লেটো মানে দাগ লাগি গ'ল পুৰা সেইকাৰণে এতিয়া টেম্পাৰ গ্লাছ এটা লগাব দিছোঁ 50 টকীয়া কম দামীটো লগাব দিছোঁ আৰু আইফোনৰ কাৰণে পাব নাই দাদা পাব কিমান দামী হ'ব আইফোনৰ 50 টকা আছে আৰু 100 টকা আছে 100 টকীয়া আছে অঁ দেখাবচোন কেনেকুৱা হয় দেই আমাৰ বজাৰ কৰা হৈ গ'ল আৰু ইয়াত চাওক আজি মানে কিটিছৰ লগত আহি নতুন এটা বস্তু শিকিলোঁ এইটো চাওক হেলমেটটো টানি দেখাই দেচোন কেনেকৈ লগাই দিছে হেলমেটটো চাওক দুইটা হেলমেট নিঞ্জা টেকনিক ন আৰু কোনোবা এইটো শিকালে নে তই নিজে শিকিবলি নিজে শিকিছ ময়ো শিকিলোঁ আজি মানে দুইটা হেলমেটটো মজাকৈ ইয়াত এই চিটত লগাই থৈ দিছে মানে যাতে কোনো টানিলেও ওলাই লৈ যাব নোৱাৰে আৰু কাটি মেলি লৈ গ'লে লৈ যাব আৰু ন সীতাটো বেলতলা জয়ানগৰত মানে মোৰ লগৰ এজনৰ চাইকেলৰ দোকান আছে মোক যেতিয়াও আহে সোমাবি কৈ থাকে এইফালে ট্ৰেক এণ্ড হুইলছ বুলি আছে জয়ানগৰ গুৱাহাটী এটা মানে প্ৰথমবাৰ ইয়াৰ দোকানত আহিছোঁ মই ঐ মাজি তোৰ চাইকেল দোকান চাব আহিলোঁ আজি সবচে দামী চাইকেল কোনটো ক সেইটোকে আজি লৈ যাম নহয় দামীটো কিমান ক আকৌ কিমান দামী আছে কিমান দামী এইটো কিমান বাপৰে মোৰ ভৰিয়ে বেচ ন কিটিছ খোজকাঢ়ি যাম একদম কম দামীটো ক তেতিয়াহ'লে কম দামীটো একদম 7000 মান আহিব তোমাৰ 7000 অঁ ঠিকে আছে কম দামীটো ল'ব লাগিব মই মানে কেইদিনমান থাকিম ইয়াত তেতিয়ালৈ মানে চলাবলৈ পইচা মিলাই লওঁ দেই কালি পৰহি আহিম তোৰ তাত চাইকেল ল'বলৈ আজিকালি অনলাইনত পইচা কমোৱাটো একদমেই সহজ আমি ৱেল্থ এটা এনেকুৱা এপ হৈছে য'ত আপোনালোকে ডেইলি 500 পৰা 2000 টকালৈ আৰ্ণ কৰিব পাৰিব ৰিচেণ্টলি মই এই এপটো ব্যৱহাৰ কৰিব ধৰিছোঁ আৰু ইয়াত মোৰ বহুত ভাল ইনকাম এই ভিডিঅ'টোৰ মাজতে মই কেনেকৈ জিকোঁ আপোনালোকক এই চিক্ৰেটটো জনাই দিওঁ মোৰ এই ট্ৰিক্সবোৰ আপোনালোকে ইউজ কৰি সদায় জিকিব পাৰিব এপটো খোলাৰ পাছত ফোন নম্বৰটো বাইণ্ড কৰি ল'ব লাগে আপোনালোকে 41 ৰুপিজ চাইন আপ বনাছ হিচাপে পাই যাব প্লে বটনটোত ক্লিক কৰি মই 3000 টকা ৰিচাৰ্জ কৰি লওঁ আৰু আপোনালোকক মই এডভাইচ কৰিম যে আপোনালোকে মিনিমাম 1000 টকা ৰিচাৰ্জ কৰিব তেতিয়াহে আপোনালোকৰ জিকা চান্সটো মানে বাঢ়ি যায় এতিয়া মই ইয়াত 100 টকা লগাওঁ আৰু দেখিব পাৰিছে মই এতিয়া চাওক মই 30 টকা জিকিলোঁ আৰু ছেকেণ্ড টাইমত মই আকৌ এতিয়া 200 টকা লগাওঁ বেট লগাওঁ আৰু ইয়াত চাওক মই আকৌ 60 ৰুপিজ জিকি গ'লোঁ থাৰ্ড টাইমত মই এবাৰ 300 টকা লগাওঁ হা আৰু দেখিছে এয়া ফাইনেলি মই এতিয়া 90 ৰুপিজ জিকি গ'লোঁ আৰু ফ্ৰিজিং কণ্ডিশ্যনটো সদায় মানে 1.30 ৰাখিব লাগে নেক্সট এতিয়া মই 400 টকা বেট লগাওঁ আৰু এয়া চাওক মই এতিয়া জিকিলোঁ 120 টকা আৰু বাইচান্স যদি আপোনালোকে হাৰি যায় তেতিয়াহ'লে আপোনালোকে যদি 300 টকা লগাইছে তাৰ ডাবল এমাউণ্ট লগাই দিব 400 ডাবল এমাউণ্ট হৈ গ'ল 300 টকা 600 টকা লগাই দিব আৰু এতিয়া মই ইয়াত মানে আৰু এবাৰ লগাই চাওঁ 500 টকা লগাই দিওঁ আৰু মই এতিয়া চাওক 150 টকা জিকি গ'লোঁ অলমষ্ট মানে বেছি সময় নহয় 10 মিনিট মানতে মই প্ৰায় 500 টকামান জিকিলোঁ আৰু এই টকাবোৰ উইথড্ৰ কৰিবলৈ একদমেই সহজ টেনশ্যন নল'ব বিন্দাছ উইথড্ৰ কৰিব পাৰিব বেংক একাউণ্টত বজাৰ কৰি আহি পাই গ'লোঁ মানে মোৰ নতুন ঘৰলৈ বুলিয়ে ক'ব লাগিব আৰু কেইদিনমানৰ কাৰণে মানে মোৰ নতুন ঘৰ আৰু হয় নহয় মানে মালিকজন এজনে হয় কিন্তু মানে মালিক কি হ'লে কি হ'ব কেইদিনমানৰ কাৰণে ময়ো থাকিমতো সেইকাৰণে কেইদিনমানৰ কাৰণে মোৰো মানে একদম ঘৰ আৰু এইটোৱে মানে কিটচেনটো ইয়াতে এই লগৰজনে ইয়াতে বনাই খাই থাকে ই থাকে আৰু ইয়াৰ ভাইটি দুজনমান থাকে তাৰপিছত আমি বজাৰ কৰি কি আনিলোঁ চাওক ধনিয়া লোকেল হয় নহয় নাজানো তাৰপিছত পুদিনা আৰু এইবিলাক কলম আৰু এইটো ভেন্দি কেৰেলা আৰু মানে চব্জিবোৰ আমাৰ ইয়াৰ সেম দাম হয় নহয় আমাৰ তাৰ নিচিনাই হয় নহয়
ইয়াতে অলপ বেছি হৈছে বেছি হৈছে তই ইমান বছৰ থাকিছ দেখোন গম পাব লাগে মইতো তাত থকা নাই দাম দিব সৰুতে থাকিছিলি নহয় তাত এনেকৈ মানে অলপ দামটো বেছি হৈ যায় চাগে গম নাপাওঁ ইমান ভালকৈ আৰু মই অলপ ৰুম টুৰ কৰি দিছোঁ মানে মোক থাকিবলৈ মানে এই ৰুমটো দিছে চাওক এইটো মানে ইয়াৰ ড্ৰয়িং ৰুম আছিলে মোৰ লগৰটোৰ ৰুমটোৰ এইটো ড্ৰয়িং ৰুম তাৰপিছত ইয়াতে মানে এইটো বিচনা চাওক নাই এইটো একদম ষ্টেণ্ডাৰ্ড বিচনা লাইটটো জ্বলাই লওঁ ক'ত লাইট নাই নেকি এইফালে নাই এইফালে লাইট নাই সেইফালে এটা লাইট আছে বাল্ব আছে অকল খিৰিকীটো খুলি দিওঁ তেতিয়া ভালকৈ দেখা পাব পোহৰত এই বিচনাটোতে মানে এতিয়া মই প্ৰায় 1 মাহ মানে থাকিবলগীয়া আছোঁ এই বিচনাখনতে মই মানে আৰম্ভ কৰিছোঁ 2 দিনমান হৈছে ইয়াতে শুৱা তাৰপিছত সোমাই মানে এইফালে ৰুম এটা আছে ভাইটি এজন থাকে ইয়াত আৰু ইয়াত টিভি আছে আৰু মোৰ মানে কম্পিউটাৰটো মই ইয়াত লৈ আনি ইয়াতে ছেটআপ কৰি দিলোঁ এইফালে চাওক আৰু 2 দিনমানৰ পৰা মানে প্ৰব্লেম দি আছে কম্পিউটাৰটো তাকে আজি অলপ সময় পাইছোঁ আজি ভালকৈ চাব লাগিব আৰু মানে প্ৰায় এমাহমান থাকিম মই গুৱাহাটীত এমাহমান থাকিবলৈ আহিছোঁ আৰু যেতিয়ালৈকে আছোঁ তেতিয়ালৈকে ইয়াতে থাকিম গুৱাহাটীত মই যেতিয়াৰ পৰা আহিছোঁ আৰু তেতিয়াৰ পৰাই মানে বৰষুণ ধুমুহা বতাহ 2 দিন 3 দিন হৈ গ'ল আজি দি আছে আৰু আজি মানে ৰ'দ দিব আৰম্ভ কৰিছে আৰু বহুত ভাল হৈছে কাপোৰ ধোৱা আছিলে মোৰ বহুত আৰু মানে আপোনালোকৰ মাজতে মানে কোনোবাই কমেণ্ট দি থাকে যে মানে অলপ বিস্তাৰিত ভিডিঅ'বোৰ ব্লগবোৰ মানে দীঘলীয়াকৈ বনাব বুলি মানে আজিকালি মানে নবনাই অভ্যাস নোহোৱা হৈ গৈছে কি দেখাওঁ কি নেদেখাওঁ তেনেকুৱা লাগি থাকে সেইকাৰণে ছুটি হৈ থাকে দীঘলকৈ বনাব নজনা হৈ থাকিল নহয় তাকে ভাবিছোঁ এইকেইদিনটো গুৱাহাটীত থাকিমেই মানে ভিডিঅ'বোৰ ৰেগুলাৰকৈ বনাই অলপ দীঘলীয়া কৰিবলৈ চেষ্টা কৰিমগৈ বুলি নবনাই কৈছোঁ নহয় মানে যে নবনাই মানে অভ্যাসটো এনেকুৱা হৈ গ'ল ছুটিয়ে মানে ফটককৈ কি দেখাওঁ কি নেদেখাওঁ এনেকুৱাহে লাগি থকা হৈ গ'ল আৰু কভাৰ আৰু টেম্পাৰ গ্লাছটো লগাই দিয়াৰ পিছত ফোনটো মানে দেখিবলৈ একদম বেলেগ হৈ থাকিলে লুকছে বদলি গ'ল আজিৰ মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ আৰু লগ পাই আছোঁ কাইলৈ আকৌ নতুন এটা ভিডিঅ'ত